নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মই আকৌ অন্য এটি ভিডিঅ' লৈ আহি দ্য ফেক্টছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই যদি ভাল পাইছে বন্ধুসকল, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নম্বৰ 1, কি হ'ব যদি সূৰ্যৰ পোহৰ আৰু গৰম হঠাৎ নোহোৱা হৈ যায়? যদি সূৰ্যৰ পোহৰ আৰু গৰম হঠাৎ নোহোৱা হৈ যায় 8 মিনিট 20 ছেকেণ্ডলৈকে একো অসুবিধা নহয়, কিন্তু এই সময়খিনিৰ পিছত আমাৰ আকাশৰ তৰাবোৰৰ পোহৰ নাইকিয়া হৈ যাব। আমি চন্দ্ৰৰ পোহৰ দেখা নোপোৱা হৈ যাম। তাৰে এঘণ্টা পিছত পৃথিৱীত য'ত ৰাতি হৈ আছিল তাত মানুহবোৰে ভয় খাব আৰু তাপমান কমিব আৰম্ভ হৈ যাব। 7 দিন পিছত ইণ্টাৰনেট, টিভি, ৰেডিঅ' ইত্যাদি বস্তুবোৰ বন্ধ হৈ পৰিব, কাৰণ ছেটেলাইটে ছ'লাৰৰ দ্বাৰা বেটাৰী চাৰ্জ কৰে আৰু বেটাৰী বেকআপ 7 দিনৰ। সেইকাৰণে 7 দিন পিছত বন্ধ হৈ পৰিব। তেতিয়া আমি পৃথিৱীৰ বেলেগ অন্য তথ্য একো নোপোৱা হৈ যাম। আনকি আমি নিজৰ ভালপোৱাজনৰ লগত ফোনত কথা পাতিব নোৱাৰা হৈ যাম। মানুহৰ দেহত থকা পানীবোৰ বৰফ হ'ব ধৰিব। তেতিয়ালৈকে বহুত গছ গছনি মৰি যাব, বেছিভাগ মানুহ জীৱ জন্তু মৰি যাব। তাৰ এমাহলৈকে পৃথিৱী বৰফলৈ ৰূপান্তৰিত হৈ যাব আৰু এবছৰলৈকে সকলো জীয়াই থকা প্ৰাণীবোৰ মৰি যাব। কিন্তু পৃথিৱীত এটা জেগাত জীৱিত থাকিব পৰা যাব। সেই ঠাইখিনি হ'ল সাগৰৰ একদম গভীৰতম অংশত। তাত তলৰ পৰা উত্তাপ আহে। তাৰে কিছু বছৰ পিছত পৃথিৱীত একোৱেই নাথাকিব, চব নোহোৱা হৈ যাব। নম্বৰ 2, আপোনালোকে আনাৰস খাই পাইছে? আনাৰস এনে এটা বস্তু, যদি এটুকুৰা আনাৰস কাটি মুখত লৈ থকা যায়, তেতিয়া আনাৰসৰ টুকুৰাটোৱে আপোনাৰ মুখখন খাব আৰম্ভ কৰি দিব। কাৰণ আনাৰসত এনেকুৱা এটা প্ৰ'টিন পোৱা যায় যিটো প্ৰ'টিনে মাংস কমায়। নম্বৰ 3, নিজক কোনোবাই ধুনীয়া বুলি ক'লে আমি অতি আনন্দিত হওঁ, নহয়নে বাৰু? মনোবিজ্ঞানীৰ মতে এটা গৱেষণাত পাইছিল যে আপুনি নিজৰ মুখখন আইনাত যিমান ধুনীয়া দেখে তাতকৈ 20% বেছি ধুনীয়া আনে আপোনাক দেখে। মানে আপুনি নিজে যিমান ধুনীয়া বুলি নিজকে ভাবে তাতকৈ 20% আপুনি বেছি ধুনীয়া। নম্বৰ 4, বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে আপুনি যদি গুগলত ডু এ বেৰেল ৰোল চাৰ্চ কৰি দিয়ে, আপোনালোকৰ চাৰ্চ কৰা পেজখন এবাৰ ঘূৰিব আৰু তলত আছে 20 টাইমছ, 100 টাইমছ। যদি আপুনি 20 টাইমছটো ক্লিক কৰি দিয়ে, 20 বাৰ ঘূৰিব। বন্ধুসকল, হয়নে আচৰিত? নম্বৰ 5, আমি সকলোৱে চকু মুদিয়ে শুওঁ, কিন্তু ডলফিনে এটা চকু খুলি শুই থাকে আৰু ডলফিনৰ আধা মগজুহে ৰেষ্ট লয়। নম্বৰ 6, আপোনালোকে জানেনে মগজুটো শৰীৰটোৰ তুলনাত বহুত সৰু, কিন্তু আমাৰ মগজুটোৱে শৰীৰটোৰ ভিতৰত 20% তেজ আৰু অক্সিজেন অকলে ব্যৱহাৰ কৰে। নম্বৰ 7, বন্ধুসকল, যদি আপুনি কাৰোবাৰ পৰা কিবা বস্তু লুকাব বিচাৰিছে, তেতিয়াহ'লে সদায় চকুৰ পৰা অলপ ওপৰত লুকাব লাগে, কাৰণ মানুহে কিবা বস্তু এটা বিচাৰিলে বহুত কম এনেকুৱা মানুহ আছে যিজনে ওপৰৰ ফালে বস্তুটো বিচাৰে। নম্বৰ 8, বন্ধুসকল, কেতিয়াবা আপোনালোকৰ নিশ্চয় এনেকুৱা এটা ভাৱ মনত আহিছে যে এই ঠাইডোখৰ ভাল নহয় যেন লাগিছে, বা কিবা ইয়াত থাকি ভাল লগা নাই যেন লাগিছে। হয়, আপোনাৰ মনে ঠিকেই অনুমান কৰিছে। আমাৰ মগজুৰ ক্ষমতা আছে। কিবা এটা বিপদৰ আগত আমাৰ মগজুৱে জনায়, তেতিয়া কেতিয়াও আপুনি অৱহেলা নকৰিব। নম্বৰ 9, আপোনালোকে জানে ঘৰিয়ালে জীৱ জন্তু খায়, কিন্তু কেৰেলাত এনে এটা ঘৰিয়াল আছে যাৰ নাম বাবিয়া। সি নিৰামিষভোজী হয়। নম্বৰ 10, ফটোগ্ৰাফাৰ এজন হ'বলৈ চাগে বহুত ধৈৰ্যৰ প্ৰয়োজন, কাৰণ এলেন মেকফিডেনে এই ফটোখন মাৰিবলৈ তেওঁ 6 বছৰ খেদাইছে আৰু 7,20,000 বাৰ চেষ্টা কৰিছে এই ফটোখন তুলিবলৈ। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।